ঐ মেকুৰী, তই ইয়াত কি কৰি আছ? কি কৰিবি কচুগুটি, মোক চেনি চম্পাই এৰি গ'ল। জনীজনীয়ে মোৰ মূৰত মুঠি বুঢ়া এটালৈ পলাই গুচি গ'ল। কচুগুটি বুঢ়া এটালৈ পলাই গ'ল। সেই কেঁচুৱা ল'ৰাটো লিখাই কান্দিবলৈ আহিছ? এজনী ছোৱালী এৰিলে এনেকে কান্দে নি? কেলে নেকান্দিব কচুগুটি, তাইলৈ মই যে কিমান সপোন দেখিছিলো, তাইক মই কিমান যে পইচা খৰচ কৰিছিলো, তাইক মই কিমান ভাল পাইছিলো, তাই মোক এৰি থৈ গুচি গ'ল কচুগুটি। হ'ব দে, ইমান চিন্তা কৰিবলৈ কি কথা আছে? বৈ মালকণ খাই দিম, চব ঠিক হৈ যাব। কালু গাই, ক'ৰ পৰা আহি ওলালিহি? কি খবৰ তোৰ? কেনেকুৱা হ'ব আৰু, যেনিয়ে তেনিয়ে মাখি আছোঁ টানি টুনি। আৰু তহঁত দুটাই ইয়াত কিহৰ বিয়নী মেল পাতি আছ ঐ? কি কবি কালু গাই, কালি বোলে চেনি চম্পা পলাই গ'ল বুঢ়া এটালৈ। মেকুৰী মূৰতে মুতি থৈ গ'ল বোলে। সেইকাৰণে এই গোটেই জেগাডোখৰ মুঠ মুঠ গোন্ধাই আছে। তোৰ মূৰত চেনি চম্পাই মুতি থৈ গ'ল, তই ইয়াত কি কৰি আছ? এনেই দুখত ভাগ গৈ আছো, তহঁতি আকৌ কামোৰ দিছ কালুকা। মোৰ লেখীয়া তহঁত হ'লে বুজিবি।